গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল সাইদিছ ব্লগ আৰু আমি যাই আছোঁ আজি বৰষুণত জিকি জিকি খাটিকুছিত কাৰণ খাটিকুছিত ডে নাইট ফুটবল খেলা আৰম্ভ হৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আমি বৰষুণত জিকি হ'লেও তাৰমানে খেলপ্ৰেমী ইমান খেলপ্ৰেমী আমি বৰষুণত জিকি হ'লেও আমি খাটিকুছিত যাই আছোঁ খেল চাবৰ কাৰণে কাৰণ কি কাৰ খেলা আছে আমি যাই পেলাই কৈ দিম এয়া আমাৰ আপোনাৰ ভাই লগত আছে আপোনাৰ ভাই কি ক'ব বৰ্তমান ক'ব নালাগে কাৰ খেলা আছে আমি যাই কিনে দেখাই দিম ঠিক আছে বাৰু জিকি জিকি আহি পেলাই আমি কেম্প ঘাট চক পাওঁ অৱস্থা হৈছোঁ কিন্তু খেলাখনো জোৰদাৰেই আছিল সেইকাৰণে আহিছিলোঁ কিন্তু ভাই কি হয় কিন্তু ক'ব পৰা নাই দিয়ক কিন্তু আপোনালোকে চাই দিয়ক কিন্তু খেল নহ'লেও আমি ফিল্ডখন হ'লেও আপোনালোকক দেখাম গতিকে আপোনালোকে ভিডিঅ'টো পূৰা কণ্টিনিউ কৰি থাকক কিন্তু আমাৰ আপোনাৰ ভাই কিবা কয় নেকি আপোনাৰ কেনে লাগছি আজি ভালে লাগছি লাগলি কি হ'ব এতিয়া বৰষুণৰে অৱস্থা নাই খেলখন জোৰদাৰ চাব লগা খেলা হৈছে কিন্তু খেলখন পূৰা জোৰদাৰ আছিল কিন্তু দেই নাইটৰ প্ৰথম দিন আছিল বোলে আজি নাইটৰ প্ৰথম দিন সেইকাৰণে আমি আহিছিলোঁ ধমনগৰৰ পৰা জিকি জিকি আমি 6 কিলোমিটাৰ ৰাস্তা বহুত মানুহ গৈছে কিন্তু 6 কিলোমিটাৰ ৰাস্তা কিন্তু 6 কিলোমিটাৰ ৰাস্তা হ'লেও আমি বাইক লৈ পেলাই সোনকালতে আহি পাই গৈছোঁ কিন্তু মাজতে কি হ'ল আমাক বতৰে আমাক খুব জুৰুলা কৰিলে তথাপিও আমি ভাবিলোঁ বৰষুণ যাক এতিয়া এৰে আমি খেল চাম গতিকে আপোনালোকক খেল দেখাম যি হয় আমি দেখাম আৰু খেল হ'লেও দেখাম নহ'লেও দেখাম গতিকে আপোনালোকে পূৰা ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু আগৰ পিনে চাওক মানুহ নাই একদম পূৰা মানুহ নায়েই আপোনালোকে চাই লওক পূৰা মানুহ নায়েই ৰাস্তা পূৰা ক্লিন গতিকে আপোনালোকে চাই থাকক আমি খেল দেখামেই বা কমিটিখন নহ'লেও দেখাম আৰু আমি ভাবিছিলোঁ বৰষুণ পূৰা আছে কিন্তু বৰষুণ ইপিনে বৰষুণ নাই যিমানে আমি খেলৰ পথাৰৰ সন্মুখত বুলি আহি আছোঁ কিন্তু সেইকাৰণে এতিয়া বৰষুণ নাই গতিকে খেলা হ'ব বুলি নিশ্চিত আমি ভাবি ল'লোঁ কিন্তু বৰষুণ নাই গতিকে আপোনালোকে কণ্টিনিউ কৰি থাকক আমি খেলটো দেখামেই আৰু কিছু সময় যোৱাৰ লগে লগে সাগৰকুছি মেইন ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেল খেল অনুষ্ঠিত কৰা হ'ব উক্ত খেলত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় ফুটবল খেলুৱৈ দল যোৰহাট টাউন ক্লাব আৰু তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম পুলিচে শ্ৰোতাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ মাত্ৰ 50 টকাৰ বিনিময়ত উপভোগ কৰি ফাইনেল ৰিজাল্ট এইখিনি আছিলে যোৰহাট টাউন FC দলে আছাম পুলিচক 2-0 গ'লত পৰাজিত কৰে এতিয়া বাজিল 10টা গতিকে ময়ো যাওঁ আপোনালোকক ঘৰত শুই থাকক গতিকে অহা ভিডিঅ'ত লগ পাম বাই বাই